সকলোকে নমস্কাৰ জয় কুকিং ভিডিঅ'লৈ আৰু ফেচবুক পেজলৈ আপোনালোকৰ মাজলৈ মই কুকিং ভিডিঅ' দি থাকোঁ আৰু মই যোনটো কুকিং ভিডিঅ' দি থাকোঁ এইটো মোবাইলৰ পৰা ৰেকৰ্ড কৰি পেলাই আপোনালোকক দি থাকোঁ তাতকৈ মই একদম ধুনীয়া কোৱালিটিত আপোনালোকক ভিডিঅ' দিবলৈ মই লৈ আহিলোঁ DSLR কেমেৰা আৰু DSLR কেমেৰা আনিবলৈ কিমান টকা ল'লে এই ভিডিঅ'ত আপোনালোকক দেখুৱাম বক্সৰ পৰা উলিয়াই এটা বস্তু আপোনালোকে ভিডিঅ'টো চাই থাকক বলক আমি বক্সৰ পৰা উলিয়াও বস্তুখিনি এইয়া মই লৈলো বক্সটো আৰু বক্সৰ পৰা আপোনালোকক এতিয়া উলিয়াই দেখাম ইয়াত কি নোট পালো DSLR কেমেৰা বক্সটো টেবুলখনৰ ওপৰত থৈ ললো আৰু এতিয়া মই উলিয়াই দেখাম আপোনালোকক বক্সৰ পৰা মই কিনো পালো 86000ত এইখিনি হ'ল কিছুমান কাগজ পত্ৰ ডকুমেন্টছ কিছুমান ডকুমেন্টছ খিনি সাইডত থৈ লৈছো এডাল নিকনৰ ফিটা আৰু ডাটা কেবল আৰু মই বেগটো নাই পোৱা বেগটো মই এক্সট্ৰাকে কিনিব লাগিব ডাটা কেবল পাইছো এতিয়া মই এইখিনি সাইডত থৈ লোৱা পিছত এইয়া মেইন কেমেৰাটো এটো হ'ল নিকনৰ এসক খুলি দেখুৱাইছো আপোনালোকক কেমেৰাটো মই সাইডত থৈ ললো এতিয়া মই উলিয়াইছো DX50 লেন্স এসক লেন্সটো এতিয়া মই ললো চাৰ্জাৰটো আপোনালোকক পেকেটৰ পৰা উলিয়াই পেলাই এতিয়া মই দেখাম বেটাৰী লগোৱা সিস্টেমটো এনেকৈ ইয়াতে লগাব পাৰি মানে এটো সাইডত থৈ ললো এতিয়া মই লৈ লৈছো আপোনালোকক দেখাবলে কিটলেছ এটা ইমানখিনি আছিলে DSLR কেমেৰাটোত 86000ত আৰু মই এতিয়া আপোনালোকক ক্লিয়াৰকে একদম গোটেইখিনি দেখুৱাম লগাই পেলাই আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকক মডেলটো ক'বলৈ মই পাহৰিলোঁ মডেলটো হ'ল Nikon Z30 আৰু তাৰে লগত মই এইখিনি মই পালোঁ এতিয়া মই আপোনালোকক কেমেৰাৰ লেন্স কিটা লগাই পেলাই আপোনালোকক দেখুৱাম কেনেকুৱা হয় লেন্স খিনি পাৱাৰ নতুন কিনাৰ কাৰণে মই ইমানটা নেজানো কেনেকে কেমেৰা কৰিব লাগে আৰু একচুয়ালি কেনেকে লগাব লাগে সেইকাৰণে অলপ দেৰি লাগিছে লগাবলে তেতিয়া মই লগাবলে চেষ্টা কৰিছো আৰু শিকিছো দেই আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন যে কেনেকুৱা লাগিছে আপোনালোকক এই ভিডিঅ'টো এয়া মই অন কৰি দিলো আৰু এয়া সব কেমেৰাটোৰ সেটিংখিনি কিছুমান মিলাই লৈছো মই আৰু এইখিনি ইয়াত পইণ্টটো হ'ল কেবল ডাটা কেবল লগোৱা এইখিনি পইণ্ট হ'ল আৰু ইমানটোৱে আছিলে ভিডিঅ'টোত আপোনালোকে চালেই বেটাৰীটো আপোনালোক খুলি পেলাই মই দেখুৱাও বেটাৰীটো খুলি লৈছো এটো হল বেটাৰীটো আৰু এপিস বেটাৰী আমি পাইছো আৰু সাইডত লাগি আছে বেটাৰীটো মই লগাই দিছো আৰু মেমৰীখন সাইডত লাগি আছে এপিস বেটাৰীয়ে 2 ঘণ্টা কমসে কম কেমেৰা কৰিব পাৰিব বা ফটোগ্ৰাফি কৰিব পাৰিব এতিয়া মই অন কৰি আপোনালোকক দেখুৱাইছো এই আছে টোটাল বাজেট কিমানটো হল গোটেইখিনি মিলাই আপোনালোকক এই ভিডিঅ'টোত কম কেমেৰাটো মই ললো 85000ত তাৰে ভিতৰত মই কি বস্তু পালো এটা DS50 লেন্স পালো আৰু কিটলেছ এটা পালো আৰু মেমৰীখন মই এক্সট্ৰাকে ললো মেমৰীখন 999 টকা দি ললো সব মিলাই টোটাল বাজেট হল 86000 আৰু আপোনালোকক এবাৰ পৰা বহুত ধুনীয়া ভিডিঅ' কোৱালিটি মই দিম ব্লগ আৰু কুকিংৰ আৰু এই ভিডিঅ'টো মাজৰ পৰা আপোনালোকৰ পৰা বাই বাই জয় হিন্দ বন্দে মাতৰম জয় অসম সকলোলৈ আৰু ভিডিঅ'টোৰ পৰা বাই বাই